জুবিন গাৰ্গ আহি আছে। ৰেল, বিমান অথবা ব্যক্তিগত বাহনত নহয়, বাছ যোগে আহি আছে জুবিন গাৰ্গ। মুম্বাইৰ পৰা বাছেৰে অসমমুখী জুবিন। বিগত 9 মাৰ্চৰ পৰাই মুম্বাইতে আছে জুবিন গাৰ্গ। মূলত গুৱাহাটীৰ এক অনুষ্ঠানত 27 ফেব্ৰুৱাৰীৰ সন্ধিয়া অসুস্থ হৈ পৰা জুবিন গাৰ্গক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত চিকিৎসাৰ অন্তত চিকিৎসকে ৰিলিজ দিছিল। আৰু তাৰ পিছতেই কিছুদিন জিৰণি লোৱাৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে 9 মাৰ্চৰ দিনা মুম্বাইলৈ উৰা মাৰিছিল জুবিন গাৰ্গে। সেই 9 মাৰ্চৰ পৰাই মুম্বাইতে আছে জুবিন গাৰ্গ। 20 মাৰ্চৰ পৰা মুম্বাইত লকডাউন ঘোষণা কৰা হয়। তাৰো পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ দেশতেই লকডাউন ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু এনে সময়ত জুবিন গাৰ্গ আবদ্ধ হৈ থাকে মুম্বাইৰ আন্ধেৰীত থকা নিজৰ ঘৰত। সংগী বুলিবলৈ মাত্ৰ 4গৰাকী। অসুস্থতাৰ অন্তত জিৰণিৰ মাজেদি সপ্ৰতিভ জুবিন এতিয়া অসমলৈ আহিবলৈ বাছ যাত্ৰা কৰিছে। জুবিনে যাত্ৰা কৰা শ্লিপাৰ বাছখনৰ যাত্ৰী মুঠেই 4জন। পত্নী গৰিমা আৰু 2 সংগীত শিল্পীৰ সৈতে জুবিন। আৰু সেই 2 সহযোগী সংগীত শিল্পী হৈছে পাৰ্থপ্ৰতিম গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা। শুকুৰবাৰে পুৱা 7 বজাত মুম্বাইৰ আন্ধেৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে জুবিন গাৰ্গে। অসম চৰকাৰৰ অনুমতি সাপেক্ষেই ঘৰমুখী হৈছে জুবিন, তাকো এইবাৰ শ্লিপাৰ বাছত। উল্লেখযোগ্য যে একেদিনাই মুম্বাইৰ পৰা 6খনকৈ বাছত আহিছে মুম্বাইত আবদ্ধ হৈ থকা ৰোগীসকলৰো এটা দল। এই দলটোৰ আগে পিছেই জুবিন গাৰ্গে যাত্ৰা আৰম্ভ কৰিছে ৰাজ্য অভিমুখে। নিউজ ডেস্ক ৰিপৰ্ট DY 365। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।